নমস্কাৰ বন্ধুসকল, মই হামিদ আপোনালোকক দেখুৱাম আজি মেজিক। বন্ধুসকল, আপোনালোকৰ মোবাইলত কেনেদৰে ইমান ধুনীয়া মেজিক চাওক। বন্ধুসকল, মই যেনেকৈ টিপি তেনেকৈ মেজিক বেলেগ বেলেগ ৰঙৰ মেজিক ওলাই আহিছে, মেজিকৰ দৰে ওলাই আহিছে। বন্ধুসকল চাওক, কি ধুনীয়া চাওক। বন্ধুসকল, আপুনি য'তে ক্লিক নকৰে কিয় মেজিকটো জ্বলিব। হয় বন্ধুসকল চাওক, মই এটা এপছত ক্লিক কৰিছোঁ। যেনিবা বন্ধুসকল মই কেৰামতে ক্লিক কৰিছোঁ। চাওক, লগৰ তলৰ পিনে ওলাই গৈছে। ঠিক তেনেদৰে বন্ধুসকল ওলাই গৈ থাকিব। তো বন্ধুসকল, আপোনালোকে কি কৰিব, আজি এই মেজিকটো বন্ধুসকল ইমান ডিজাইন, ইমান মজাৰ এটা ডিজাইন বন্ধুসকল আপোনালোকে কেনেকৈ বনাব সেইটো আপোনালোকে আজি দেখুৱাম। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আপোনালোকে কি কৰিব, প্ৰথমতে বন্ধুসকল আপোনালোকৰ মোবাইলত থকা যি প্লে ষ্ট'ৰ আছে বন্ধুসকল, প্লে ষ্ট'ৰটো অ'পন কৰিব। বন্ধুসকল, প্লে ষ্ট'ৰটো অ'পন কৰাৰ পিছত আপোনালোকে কি কৰিব, চাৰ্চ বাৰত যাব। চাৰ্চ বাৰত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব। হয় বন্ধুসকল, চাৰ্চ কৰিব মেজিক ফ্লুইডছ ফ্ৰী, MAGIC স্পেচ ফ্লুইড FLUIDEDS ফ্লুইডছ, তাৰপিছত ফ্ৰী FREE ফ্ৰী। বন্ধুসকল লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে বন্ধুসকল নতুন এটা এপছ আহি যাব বন্ধুসকল আপোনালোকৰ সন্মুখত। এই এপছটো চিম্পলি বন্ধুসকল আপোনালোকে কি কৰিব, ইনষ্টল কৰি দিব। বন্ধুসকল মোৰ অলৰেডি ইনষ্টল কৰা হৈ আছে, সেইকাৰণে ইয়াত অ'পেন লিখা হৈ আছে। বন্ধুসকল ইনষ্টল কৰাৰ পিছত আপোনালোকে চিম্পলি এইটো অ'পেন কৰি দিব। বন্ধুসকল অ'পেন কৰাৰ পিছত কি হ'ব, এটা নতুন এটা ইণ্টাৰফেচ খোল খাব। বন্ধুসকল চাওক, দেখুৱাই দিছে ইয়াত হাতেৰে এনেকৈ দিলে ওলাই আহিব। চাওক বন্ধুসকল, কি ধুনীয়া ইণ্টাৰফেচটো দেখুৱাইছে। বন্ধুসকল তেতিয়া আপোনালোকে কি কৰিব, চাওক বন্ধুসকল একেবাৰে ইয়াত চুকত চাওক বন্ধুসকল এটা 3 ডট আছে। বন্ধুসকল আপোনালোকে দেখিব পৰা নাই চাগে, মই আকৌ দেখুৱাই দিছোঁ। এইটো চাওক এটা 3 ডট আছে এই চুকত। বন্ধুসকল ইয়াত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰি চাওক, এইটো শাৰী লিখা হৈছে বন্ধুসকল ছেট এজ লাইভ ৱালপেপাৰ। বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এটা ইণ্টাৰফেচ আহিব। বন্ধুসকল চাওক, আপোনালোকে ইয়াত মাৰি চাওক, কি ধুনীয়া এটা হেৰি দি আছে। তাৰপিছত আপোনালোকে কি কৰিব, ছেট এজ হোম স্ক্ৰীণ ৱালপেপাৰ একেবাৰে তলত দিয়া আছে বন্ধুসকল। ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক। চিম্পল ক্লিক কৰি দিয়াৰ পিছত অট'মেটিকলি কি হ'ল বন্ধুসকল, আপোনালোকৰ হৈ গ'ল। বন্ধুসকল চাওক, মই এতিয়া যেনেকৈ টিপি আছোঁ মোৰ সেইটো এনেকৈ দেখুৱাই আছে। বন্ধুসকল আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে বুজিবলৈ পাইছে। ধন্যবাদ।